সরকারি কার্যসূচী নে কি কক পাঁচটা গ্যারেন্টি দিছিল হাগ্রামা মহিলাৰী ডাঙৰীয়া পাঁচটাৰ গ্যারেন্টি হাগ্রামা মহিলাৰী ডাঙৰীয়াৰ সিদ্ধান্ত আমি আচৰিত হৈছোঁ যে তেওঁ 4 মাহ হোৱা নাই 3 মাহ পাৰ হৈছে এই 3 মাহ পাৰ হোৱাৰ লগে লগে তেখেতে পাঁচটা গ্যারেন্টিৰ পাঁচটাই আমি কাম আৰম্ভ কৰিছোঁ আৰু আজি ডেমোহে দিছোঁ পাঁচটাত ইতিমধ্যে কেইবা হাজাৰ এটা MCL সমষ্টিত 800 মানুহক ডেকা ল'ৰাক বা যিখিনি জ্যেষ্ঠ নাগৰিক আছে 800 মানুহক এই সাহায্য দিয়া হৈছে মাটিৰ পট্টা থাকিব তাত 10,000 টকা থাকিব সিনিয়ৰ সিটিজেন্সৰ মহিলাসকলৰ 15,000 টকা থাকিব আমাৰ ডেকা ল'ৰাসকলৰ 2 লাখ টকা থাকিব এই যে এটা বৃহৎ সিদ্ধান্ত হাগ্ৰামা মহিলাৰীয়ে লৈ পেলাই আমি কাম আৰম্ভ কৰিছোঁ মই ভাবোঁ ৰাইজে যথেষ্ট উৎসাহিত হৈছে আৰু এইটোৱে আগন্তুক দিনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BPF দলক MLA ইলেকশ্যনত ডেফিনেটলি সহায় কৰিব আৰু ৰাইজে মাত্ৰ কেইদিনমান আগতে হাগ্ৰামা মহিলাৰীৰ ওপৰত বিশ্বাস ৰাখিছে বিপুল ভোটত বিজয় কৰিছে মই ভাবোঁ আমি NDA হিচাপে 15টা সিটত প্ৰতিদ্বন্দ্বিতা কৰিলে 15টাতে আমি বিজয়ী হৈ যাম ইয়াত একজেক্টলি এতিয়া মোৰ সমষ্টি আছিল কালাইগাঁও ডিলিমিটেশ্যনৰ পিছত কালাইগাঁৱৰ আধা জেনেৰেল এৰিয়া আছিল বেলেগত গুচি গ'ল আৰু যিখিনি আছিল সেইখিনি আধা টংলাত পৰিলে আৰু আধা ভেৰগাঁৱত পৰিছে এতিয়া মই 2টা সিটে ক্লেম কৰিব পাৰোঁ 2টা সিটত গতিকে দলে 2টা সিটৰ যিটো সিটতে নিৰ্বাচন খেলিবলৈ চিন্তা কৰে মই সেইটো সিটতে খেলিব লাগিব সভাপতিৰ বাহিৰে বাকি কোনো নেতাই মই অমুক সিটত খেলিম বুলি ক'ব নোৱাৰে আমি সভাপতি যেহেতু নহয় গতিকে সেই কৰ্তৃত্ব আমাৰ নাই গতিকে যিদিনা ডিক্লেয়াৰ হ'ব সেইদিনাই মই কেণ্ডিডেট